হে গাইজ, চ' আজি অকণমান কথা পাতিম, অলপ ভালকৈ কথা পাতিম। মানে বহুত দিনৰ পৰা মানে যেতিয়াৰ পৰা এই ঘটনাটো হ'ল মানে আৰু কি ক'ম আৰু ক'ব লগাত মানে ভাষা নাই আৰু মানে ভাবি আছোঁ যে আপোনালোকৰ লগত কথা পাতিম বা যিখিনি মোৰ ক'বলগীয়া আছে সেইখিনি ক'ম, কিন্তু কম বুলি ভাবি থাকিলে নহ'ব। ভিডিঅ' বনাব ইচ্ছা নাই, মানে মন নাযায় আৰু ভিডিঅ' এনেকুৱা সময়ত ভিডিঅ' বনাই কিনে আপলোড কৰি থকা মানে কিবা এটা হেৰি নাথাকে। কিন্তু আজি অকণমান মই ভাবিছোঁ যে নাই, অলপ এতিয়া সময়টো মানে কি আৰু এনেকৈ থাকিলেতো নহ'ব ন, অকণমান কিছু ক'বলগীয়া আছে সেইখিনি কওঁ। চ' বয়স আজি অকণমান কথা পাতিম। আৰু এতিয়া ইমান ছেটআপ ইমান হেৰি কৰি থকা নাই, মানে মাইক চাইকো লগোৱা নাই। অলপ যদি আপুনি চাউণ্ডটো কম পাইছে, মোবাইলৰ ভলিউমটো বঢ়াই লওক। ফেন চেন চলি আছে আৰু মাইক চাইক লগাই থকা নাই, মানে ডাইৰেক্ট ৰেকৰ্ড কৰিছোঁ। চ' এনেকুৱা লাগিছে যেন মানে খোজকাঢ়ি থকা মানুহ এজনৰ ভৰি দুখনত মানে কোবাই ভাঙি দিয়া যেন লাগিছে। উইদাউট জুবিন দা অসমখন মানে ইমাজিন কৰিব নোৱাৰি আৰু। আগতে যদি কৰিব পাৰিছিল, যেতিয়া মানে বৰ্তমান সময়ত ইমাজিন কৰিব নোৱাৰি। মানে এতিয়া ভাল ধৰক জুবিন দাৰ নিচিনা কোনো নাই আৰু অসমত। আছে ভালকৈ আছে, ভাল গান গোৱা আছে, কিন্তু জুবিন দাই যিখিনি মানে অসমৰ কাৰণে যিটো মানে কৰিছে ন, জুবিন দাক আপুনি ভাল পাব পাৰে, বেয়া পাব পাৰে, সেইটো মেটাৰ নকৰে। কিন্তু জুবিন দাক কেতিয়াও ইগন'ৰ কৰিব নোৱাৰে। জুবিন দা মানে অসমৰ এটা বহুত বেছি ডাঙৰ, বহুত ইম্পৰ্টেণ্ট এটা সম্পদ এটা, গম পাইছে? মানে এটা ডাইলগ এটা আছে, ইউ ইগন'ৰ হিম অৰ ইউ লাভ মানে ইউ লাভ হিম অৰ হেট হিম, বাট ইউ কেন নট ইগন'ৰ হিম, তেনেকুৱা ধৰণৰ কথা আৰু। চ' এতিয়া মানে মই আজি ভিডিঅ'টো বনালোঁ, মানে যোনেই মানে আৰু বহুত দীঘল নকৰোঁ গাইছ, মোৰ ইমান মন নাই। এই কেছটো মানে যেনেকুৱা ঘটনা হৈছে, মাৰ্ডাৰেই হওক বা বেলেগ কিবাই হওক, যিসকল জড়িত আছে সেইসকলে উচিত শাস্তি পাব লাগে। আমি ছ'চিয়েল মিডিয়াত অনলি প'ষ্ট কৰি থাকি বা ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই মানে তাক দায় ধৰি ই বেয়া সি বেয়া কৈ লাভ নাই। সঁচা কথা, আমি ছ'চিয়েল মিডিয়াখনটো চাই আছোঁ। ছ'চিয়েল মিডিয়াত অমুকে কয় অমুকে এইটো কৰিছে, আন এটা পষ্টত পাই যে নাই অমুকে এইটো কৰিছে। মানে আপুনি মেনুপুলেট হৈ আছে, গম পাইছেনে? প্ৰথমতে আপুনি এইটো কৰক যে ছ'চিয়েল মিডিয়া চাইছে হয়, বস্তুখিনি লওক, কিন্তু সেইখিনি সত্য হয় নে নহয়, বা যিটো মানে মানুহক হেৰি কৰি আছে সেইটো পৰীক্ষা আপুনি নিজৰ মাথাৰে ব্ৰেইনটোৱে ভাবিব লাগিব। আৰু বহুত এনেকুৱা মানুহ আছে যিয়ে মানে গৰিমা গাৰ্গকো ইমান অযথা কথাবোৰ কৈ আছে আৰু আচলতে তেওঁলোক সঁচা অনুৰাগী নহয়। তেওঁলোকে মানে এইবোৰ কৰিবই, মানে তেওঁলোকক বেলেগৰ কাম নাই, তেওঁলোকে এইবোৰে কৰি থাকে। মানে কি মেণ্টেলিটিৰ মানুহ মই বুজি নাপাওঁ সঁচাকৈ দেই। তেওঁলোকে সেই দুখটো ফিল কৰিব পৰা নাই। গৰিমা গাৰ্গে যিমান দুখখিনি ফিল কৰিছে নিজৰ মানুহজন নোহোৱাৰ, সেইটো তেওঁলোকে কেতিয়া ফিল কৰিব নাই। জাষ্ট ক'ব পাৰিব, দায় ধৰিব পাৰিব, সেয়াই। বাকী ছ'চিয়েল মিডিয়া আপুনি এনেকৈ কৈ লাভ নাই। যদি আপোনাৰ তাতে প্ৰুফ আছে, যাই কিনে মামাই যেনেকৈ কৈছে CIDক দিয়ে, মানে বস্তু প্ৰুফ যদি আছে আমাক দিব বুলি, চ' আপুনি প্ৰুফ যাই কিনে দিয়ক যদি আছে। এনেকৈ ছ'চিয়েল মিডিয়াত হাল্লা কৰি লাভ নাই, সঁচা কথা কৈছোঁ। তাৰপিছত আৰু মই বহুত ক'ব নাজানিব পাৰোঁ, মই যিখিনি মোৰ মাইণ্ডত আছে সেইখিনিয়ে কৈছোঁ দেই। আৰু মামাক ধন্যবাদ দিবলৈ, ইমান ধুনীয়াকৈ গোটেই পৰিৱেশটো হেণ্ডেল কৰিছে। এণ্ড যিখিনি মানুহে কৈ আছে মামাই শুনি আছে, সেইখিনি শুনি পেলাই মানে ফ'ল' কৰি আছে। তো মামাক থাম্বছ আপ এটা দিবই লাগিব। তেওঁ বহুত মানে নিজৰ ভাইটিৰ নিচিনাকৈ যেনেকৈ কৰিছে ন, কি ক'ম আৰু। চ' সেয়ে বহুত মনটো মানে বেয়া লাগিছে। এতিয়াও বহুত কথা ক'ব ইচ্ছা যোৱা নাই, আৰু ভিডিঅ'টো বনাই এতিয়া আপলোড কৰিব, এইবোৰ মানে ইচ্ছা যোৱা নাই। বহুত ক'বলগীয়া আছে আজি বাৰু, বহুত নকওঁ, আকৌ ক'ম, আহি থাকিম, কৈ থাকিম। চ' সেইখিনিয়ে মাত্ৰ উচিত শাস্তি হ'ব লাগে যদি এইটো হৈছে। এতিয়া মই নকওঁ যে অমুকে কৰিছে তমুকে কৰিছে, কাৰণ মোৰ তাত একো প্ৰুফ নাই, হয়নে নহয়? গতিকে আপুনি ক'ব পাৰিব, কিন্তু ভালকৈ মানে চবৰ ওপৰত ভালকৈ CIDয়ে হওক বা যিয়ে নকৰক, ভালকৈ মানে এইখিনিত উচিত তদন্ত হ'ব লাগে।